নমস্কাৰ। বৰ্তমান আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত মানসিক চাপৰ অভাৱ নাই, কিন্তু আপুনি জানেনে যে শ্ৰীমদ ভাগৱত গীতা ইতিমধ্যে এই সমস্যাবোৰৰ সমাধান দিছে। গীতাৰ এই উপদেশবোৰৰ যদি শুদ্ধ অৰ্থ আমি পালন কৰিব পাৰোঁ, তেন্তে আমি নিজেই বহু সমস্যা সমাধান কৰিব পাৰোঁ। কোৱা হয় যে গীতাৰ সাৰমৰ্ম বুজি পোৱা জনেহে জীৱনৰ প্ৰকৃত অৰ্থ বুজি পায়। আজিৰ এই ভিডিঅ'টোত তেনে কিছুমান উপদেশৰ বিষয়ে ক'ম। অধাৰ্মিকতাৰ পথত ধ্বংস নিশ্চিত। ভুল পথ অনুসৰণ কৰিলে বেয়াকৈ শেষ হ'ব। যদি আপোনাৰ হৃদয়ত জানে যে আপুনি যি কৰি আছে সেয়া সঠিক নহয়, অস্বাভাৱিক আৰু আন কাৰোবাৰ ক্ষতি হৈছে, তেন্তে জীৱনৰ শেষত ই আপোনাৰো বেয়া হ'ব। সেইবাবে বেয়া কাম কৰাৰ কথাও ভাবিব নালাগে। খং মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। খঙে মানুহৰ পৰা সকলো কাঢ়ি লৈ যায় আৰু একো উভতাই নিদিয়ে। সদায় মনত ৰাখিব যে ক্ৰোধে মানুহৰ মোহৰ সৃষ্টি কৰে, মায়াই মনত ভয়ৰ সৃষ্টি কৰে। যেতিয়া মনত ভয়ৰ সৃষ্টি হয়, তেতিয়া সৎবুদ্ধিও ধ্বংস হয় আৰু সঠিক অনুচিত জ্ঞান নাইকিয়া হয়, আৰু তাৰ পিছত মানুহ পতিত হয়। সন্দেহে মানুহৰ সুখ কাঢ়ি লৈ যায়। সন্দেহে হৈছে এক মানসিক ৰোগ, যিয়ে কেৱল আপোনাক নহয়, আপোনাৰ চৌপাশৰ মানুহকো এক অস্বস্তিকৰ পৰিৱেশত পেলায়। অপ্ৰয়োজনীয় সন্দেহে বিবাদৰ সৃষ্টি কৰে। গীতাত কোৱা হৈছে, সন্দেহযুক্ত ব্যক্তি তেওঁ এই পৃথিৱীৰ পৰা বা পৰৱৰ্তী ক'তো শান্তি নাপাব। সন্দেহে জীৱনত বিশৃংখলতাহে আনে। মনটোক বনৰীয়াকৈ দৌৰিব নিদিব। হৃদয়ৰ কথা শুনা উচিত, কিন্তু তাৰ অৰ্থ এইটো নহয় যে হৃদয়ে কোৱা কামটো কৰিব লাগে। যাৰ মনৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই, তেওঁৰ মনটোৱে তেওঁৰ এটা ডাঙৰ শত্ৰু। যদি আপোনাৰ মনটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, তেন্তে ইয়াতকৈ ডাঙৰ শত্ৰু আৰু কোনো নাই। চেষ্টা কৰক যাতে আপুনি আপোনাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, নহ'লে ই আপোনাৰ বিপদ। কামনা, ক্ৰোধ আৰু লোভ ত্যাগ কৰক। কামনা, ক্ৰোধ আৰু লোভ এই তিনিটা বস্তু সফলতাৰ বাটত বাধাৰ সৃষ্টি কৰা শিলৰ দৰে। এবাৰ ইয়াত আবদ্ধ হৈ পৰিলে ওলাই অহাটো অসম্ভৱ। এই তিনিটা কথাই যাতে আপোনাক আগুৰি ধৰে, তাৰ প্ৰতি লক্ষ্য কৰিব। কামনা, ক্ৰোধ আৰু লোভৰ ভ্ৰমৰ পৰা নিজকে যিমান পাৰি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। এই জন্মতেই প্ৰতিটো কামৰ ফল পাব। এই জীৱনত একো হেৰাই নাযায় আৰু কোনো অভিজ্ঞতাও অপচয় নহয়। প্ৰতিটো সৰু সৰু কথাতে কিবা নহয় কিবা শিক্ষা লুকাই থাকে। চৌপাশৰ মানুহ হওক, গছ-গছনি হওক, জীৱ-জন্তু হওক বা প্ৰকৃতিৰে হওক, সকলোৰে পৰা কিবা নহয় কিবা এটা শিকিবলগীয়া আছে। আমাৰ সামগ্ৰিক বিকাশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। চিৰদিনৰ বাবে নিজৰ কৰ্তব্য পালন কৰক। আপুনি কৰা সকলো কাম সততাৰে কৰক। সমগ্ৰ পৃথিৱীতে প্ৰতিটো জীৱ-জন্তু কিবা এটা কৰিবলৈ আহিছে। সেই হিচাপে আপোনাৰো কিছুমান কৰ্তব্য আছে। সেই কৰ্তব্য সম্পূৰ্ণৰূপে সততাৰে পালন কৰিব লাগে। প্ৰতিজন পুৰুষে যদি সততাৰে নিজৰ কৰ্তব্য পালন কৰে, তেন্তে অভাৱ নহ'ব। পৃথিৱীখন হৈ পৰিব এক সুন্দৰ ঠাই। নিজৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। বিশ্বাসে বস্তু একত্ৰিত কৰে। যুক্তি বহুত দূৰলৈ যায়। এই কথাষাৰ অতীজৰে পৰা চলি আহিছে। যদি মানুহে নিজৰ ওপৰত বিশ্বাস হেৰুৱায়, তেন্তে তেওঁৰ পতন নিশ্চিত। গতিকে এবাৰ যি সিদ্ধান্ত লওক, সেইটো কৰিবলৈ চেষ্টা কৰক। কেতিয়াও নিজৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। মই জানো, মই পাৰিম। সদায় নিজকে এই কথা কওক। আপুনি দেখিব যে আপোনাৰ লক্ষ্যত উপনীত হৈছে।